Hey guys, মই বৰ্তমান আছো নগাঁৱত আৰু মই গৈ আছো বৰ্তমান ঢিং মানে মোৰ মাৰ আইতাক লগ কৰিবলৈ। তো আপোনালোকে চাই যাব বৰ্তমান এতিয়া গৈ পাম এতিয়া বৰদোৱা। তো আপোনালোকৰ ভিডিঅ'টো চাই থাকিব, আপোনালোকক দেখাই আছো ক'ত ক'ত যাওঁ আৰু কেনেকুৱা কি আৰু ব্ৰহ্মপুত্ৰ পাৰতো যাম আৰু বৰ্তমান বৰদোৱাত আপোনালোকৰ ভিডিঅ'টো দেখাব নোৱাৰিম, বাহিৰৰ পৰা অকণমান দেখাই আছো। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নগাঁও ফালৰ পৰা আহিলে এটাই ৰাস্তা ঢিং যোৱা আৰু সেই ৰাস্তাৰ ফালৰ পৰা গ'লে মানে আপোনালোকে বৰদোৱাটো পাব আৰু ইফালে চাব পাৰি 11 কিলোমিটাৰ আছে ঢিংলৈ আৰু এইটো হৈছে বৰদোৱাৰ মুখ্য গেট। ইফালৰ পৰা আপোনালোকক অলপমান ঢিংটো দেখাই পিনে তাৰপিছত আমি গৈ আছোঁ ডাইৰেক্ট ঢিঙলৈ। আৰু গাইজ এনেকৈ আমি বৰদোৱা গেট সোমাই গ'লোঁ আৰু আপোনালোকক অলপমান বৰদোৱাটো দেখাই পিনে তাৰপিছত আমি গৈ আছোঁ ঢিঙলৈ। আৰু গাইজ আমি ধুতি পিন্ধি অহা নাই, তো আমি এনেকৈ অলপমান বাহিৰৰ পৰা আপোনালোকক অলপমান ঝলক দেখাবলৈ চেষ্টা কৰিম। বাকী আপোনালোকক ড্ৰোন শ্বুট দেখাই আছোঁ, চাব দেই। আৰু ইফালে আমি 2 নম্বৰ গেটেৰে সোমাই আহিলোঁ মানে পুখুৰী পাৰৰ চাইডৰ ফালৰ পৰা। আৰু ইফালে ভকতবোৰে খানা চানা কিবা কিবি নিজে বনাই পেলাই খাই আছে, মানে দূৰ দূৰৰ পৰা আহিছে তো সেইটো কাৰণে নিজে বনাই খাই আছে। আৰু এইটো হৈছে পুখুৰী পাৰটো, সেইটো চাব পাৰি আপোনালোকে, এইটো শোলটো আৰু সেইটো তাৰ লগতে লাগি আছে থাপনা। সেই ভিতৰৰ ফালৰ পৰা সোমাই ইপিনে হাত ভৰি ধুই পিনে ইপিনে পৰা আপোনালোকৰ এইফালৰ পৰা যাব পাৰি আৰু বহুত ভিতৰত। কিন্তু ভিতৰত যোৱা বৰ্তমান মানা আছে, যিহেতু আমি কাপোৰটো জিন্স পিন্ধি আহিছোঁ। চাওঁ এবাৰ সোমাব দিয়ে নেকি, অলপমান আপোনালোকক সেই ওচৰৰ পৰা দেখাম। আৰু এইফালে চাওক ভকতবোৰ আছে, তো এইফালে তেওঁলোকে মানে ভাত চাত বনাই পেলাই ইয়াতে খায় আৰু যিহেতু বহুত দূৰৰ পৰা আহে ন। সেইটো চাওক খোল গাইছে আৰু সেইটো হৈছে গেটটো আপোনালোকৰ বৰদোৱা। চাওক এইটো, আৰু বহুত ধুনীয়া ধুনীয়া ছোৱালীও আহে গাইছ, বহুত ধুনীয়া ধুনীয়া মানুহো আহে। ল'ৰাবোৰো পূৰা হেণ্ডচাম হেণ্ডচাম আহে একদম, মানে ধুতি চুৰি এইটো পিন্ধি পেলাই আহে ন, বহুত ধুনীয়া দেখে। আৰু ছোৱালীবোৰতো ভাই, ল'ৰাবোৰো কি ক'ম, তাকে কিছুমানে ছোৱালীয়ে ল'ৰাক দেখি ফিদা হৈ যায়, ল'ৰাই ছোৱালীক দেখি ফিদা হৈ যায়, এনেকুৱা ধৰণৰ মানে মানুহবোৰ আহি আছে ইয়াতে। এইটো হৈছে শ্ৰীমন্ত শংকৰদেৱ জন্মগ্ৰহণ কৰা জন্মস্থান। আৰু ইফালৰ পৰা আপোনালোকে ওপৰৰ পৰা ভিউ দেখাই আছোঁ, এইটো চাব পাৰি, এইটো থাপনা, এইটো শোলটো আছে আৰু এইটো অলপমান ভিতৰৰ ভাগটো ইপিনে। আৰু এটা হৈছে এইটো হেলিপেড এটা আছে, অলপমান আপোনালোকক বাহিৰৰ পৰা দেখাইছোঁ। এতিয়া আমি ডাইৰেক্ট ঢিঙলৈ যামগৈ। এইটো চাওক, এইয়া হৈছে আপোনালোকৰ ভিতৰৰ ভাগটো। আৰু আমি এনেকৈ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ পৰা ওলাই আহিলোঁ। আৰু এই জন্মস্থানৰ যোৱা ৰাস্তাটো চাওক না, কিমান ধুনীয়া। বৰ্তমান আমি ওলাই গৈ আছোঁ ইয়াৰ পৰা, কিন্তু ৰাস্তাটো চাওক কিমান ধুনীয়া ইপিনে। আৰু এতিয়া আমি বৰ্তমান গৈ আছোঁ ঢিঙত। ঢিঙত আপোনালোকক কি কি দেখোঁ, কি কি দেখা পাওঁ, সেইবোৰ চব আপোনালোকক দেখাই আছোঁ। আৰু বৰ্তমান আমি গৈ আছোঁ আইতাৰ ঘৰলৈ। আৰু এইফালৰ পৰা চাওক অলপমান জুম কৰি দিছোঁ, ৰাস্তাৰ পৰা দেখাই আছোঁ। সেইটো হৈছে আপোনালোকৰ বৰতাল, সেইটো শোলটো। আৰু আৰু গাইজ বৰ্তমান আমি আহি পাই গ'লোঁ আইতাৰ ঘৰলৈ। আৰু আইতা মানে মোৰ আইতা বুলি নহয়, মোৰ মাৰো আইতাই লাগে, মানে মোৰ আইতাৰ মাহী লাগে। আৰু এয়া আছে এখেত, অলপমান গাটো অসুস্থ হৈ আছে, হয়নে আইতা? আমি কি ক'ম, নাতি নহয়, পুতি নহয়, দখনা খুটি বুলি কয় নহয়, সেইটো হ'মগৈ। আৰু এইফালে জোনাক আছে, অলপ লাজ কৰে মানে। এতিয়া আইতাই কৈ আছে মোক ভিডিঅ' তুলিব নালাগে, কিন্তু অলপ এনেই আৰু স্মৃতি হিচাপে ভিডিঅ' তুলিলোঁ। আৰু এইটো অলপ লম্ব হৈ গৈছে গাইজ, মোতকৈ ওখ চাওক। এতিয়া আমি গাইজ বৰ্তমান আমি আকৌ যাম এতিয়া ব্ৰহ্মপুত্ৰ পাৰৰ ওচৰলৈ। লৈ যাবিনে? আমি ইফালে ফুৰিব যাম, তো আপোনালোক অলপমান ইফালে দেখুৱাম। ঢিংটো ইমান এটা দেখুৱাবলৈ নাই, জাষ্ট অলপমান বৰদোৱা ফালে দেখুৱালোঁ আৰু ইফালে ঢিংটো অলপমান আহিলোঁ, আইতাক দেখুৱালোঁ। এতিয়া বৰ্তমান লুচি পুৰি খাই পেলাই ওলাই আছোঁ ইফালৰ পৰা। আমি আপোনালোকক ব্ৰহ্মপুত্ৰ দেখাম। আৰু মোৰ পিছফালে এইফালে দুজন ভাইটি, আৰু আমি এতিয়া এইফালৰ পৰা যাম। আৰু এইফালে দুটা আছে, ব্ৰহ্মপুত্ৰৰ পাৰত যাওঁ, আপোনালোকক দেখাই আছোঁ। আৰু বৰ্তমান এতিয়া ভাইটিত ধৰিব মোবাইলটো, চলো। আৰু এইফালে আজি প্ৰথমবাৰ দেখিছোঁ ইফালে ঢিঙৰ নৱোদয় স্কুলো আছে। এইফালে চাব পাৰি, সেই স্পৰ্টছ ডে চলি আছে বোলে বৰ্তমান ইয়াতে, তো একদম ষ্টুডেণ্টবোৰ ইয়াতে স্পৰ্টছ ডে খেলি আছে ইপিনে। সেইটো চব পৰা খেল ধূল চব চলি আছে ইয়াতে, ষ্টুডেণ্টবোৰ ইয়াতে থাকে, ইয়াতে মানে চব ইয়াতে খোৱা লোৱাবোৰ কৰে আৰু স্কুলৰ ভিতৰতে চব। এনেকৈ আমি ব্ৰহ্মপুত্ৰ পাৰতো গৈ আছিলোঁ আৰু এনেকৈ হঠাৎ আমি মাকৈৰ সাগৰত সোমাই গ'লোঁ। মানে চাৰিওফালে কেৱল মাকৈ 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 মাকৈ, কেৱল বিঘাকে বিঘা কেৱল মাকৈ। চাওক কেৱল মাকৈ মাকৈ মাকৈ, চব পিনে কেৱল মাকৈ। গাইজ আপোনালোকে দেখি মানে একদম অদ্ভুত পাই যাব, একদম পাগল হৈ যাব। কেৱল ইয়াতে মাকৈ আছে ব্ৰহ্মপুত্ৰৰ সেইফালে, সেইটো পাৰলৈ বহুত দূৰ কেৱল মাকৈ। আৰু এইটো হৈছে ঢিঙৰ ব্ৰহ্মপুত্ৰ। চাওক কিমান বিশাল ব্ৰহ্মপুত্ৰ। আৰু এইফালে অলপমান মাটি মাটি দেখিছে চাগে, সেইটো হৈছে মানে পানীতে বৰ্তমান কমাৰ কাৰণে অলপ মৰুভূমি হৈ আছে, নহ'লে আৰু চাৰিওফালে কি
ডাঙৰ ব্ৰহ্মপুত্ৰটো মই ব্ৰহ্মপুত্ৰ মানে পানী মোক বহুত বেছি ভাল লাগে কাৰণে মই পানীৰ মাজতে মই দেখিছোঁ চাগে লাষ্ট লগতে পানী এতিয়া আকৌ পানী ইয়াৰ আগতো পানী এই মাত্ৰ মই ফটো তুলি আহিছোঁ একদম ডাঙৰ এটা বিশাল বৰদোৱাৰ সেই পুখুৰীটোত আৰু চাওক দিছ ইজ ব্ৰহ্মপুত্ৰ গাইছ আৰু ইমান দীঘল তেনেকুৱা ব্লগটো নাছিলে আৰু ইমান তেনেকৈ নাই ব্লগটো তো এইটোৱে আছিলে আপোনাক অলপমান ওচৰৰ পৰা দেখাই দিওঁ বলক এই চাওক এই মানে কি ধুনীয়া নীলা একদম এইটো ব্ৰহ্মপুত্ৰটো গাইছ আৰু সেইফালেও চাব পাৰি সেইফালে আপোনালোক ইফালৰ পৰা গ'লে মানে ইফালৰ পৰা যদি চিধা যাওঁ তেনেহ'লে আপোনাৰ পাব শিঙৰি মন্দিৰটো আৰু কি বতাহ চাওক মোৰ কাপোৰ পৰা উৰি আছে শিঙৰি মন্দিৰ মানে তেজপুৰৰ শিঙৰি মন্দিৰটো পাব আৰু সেইফালে গ'লে আপোনালোকৰ লখিমপুৰো পাব তো গাইছ এইটোৱে আমি ব্লগটো সামৰোঁ বাই বাই আৰু আমাৰ ফটোটো চাওক কি কাপোৰ চাওক কিমান কাপোৰ চাওক কিমান বতাহ গাইছ বাই বাই